অতীত ৰোমন্থন বিচাৰি ফুৰো আজিও সেই অতীতৰ দিনবোৰ, শৈশৱতে পাৰ কৰি অহা মধুৰ সময়বোৰ। কত যে মধুৰ আছিলে তাহানিৰ সেই দিনবোৰ। নাছিল কোনো টেনশ্যন, নাছিল কোনো ডিপ্ৰেশ্যন। ঠিক একেদৰে বিচাৰি পাইছিলো সকলো বস্তুতেই আমেজ, আনন্দ আৰু উল্লাস। শৈশৱতে যি কাম কৰিছিলো সেই দেখি সকলোৰে মাজত সৃষ্টি হৈছিল অনাবিল আনন্দৰ। কিন্তু আজি যি কৰো তাৰ পাছত লুকাই থাকে ভয় আৰু শংকা। ওচৰ চুবুৰীয়াই কি বুলি ভাবিব এই বুলিয়ে। শৈশৱতে পাৰ কৰি অহা দিনবোৰ ৰোমন্থন কৰিলে সদায় বৈ যাওঁ আবেগৰ নৈত। সন্ধিয়া হলেই মাৰ পিটনৰ ভয়ত, দেউতাৰ ৰঙা চকুৰ ভয়ত পঢ়াৰ টেবুলত বহি টোপনিৰ যি আমেজ। আজি হোষ্টেলত গোটেই ৰাতি পঢ়িলেও সেই সোৱাদ পোৱা নাযায়। হেৰাই গৈছে আজি সেই দিনবোৰ, হেৰাই গৈছে, সঁচাই হেৰাই গৈছে সেই দিনবোৰ। বিচাৰি নাপাওঁ হয়তো কেতিয়াও আৰু। এতিয়া কেৱল এইবোৰ অতীত ৰোমন্থনতে সীমিত। বিচাৰি ফুৰো আজিও সেই অতীতৰ দিনবোৰ, সেই অতীতৰ দিনবোৰ, শৈশৱতে পাৰ কৰি অহা সেই মধুৰ সময়বোৰ।